নমস্কাৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 9ৰ গণিতৰ অধ্যায় 1ৰ অনুশীলনী 1.2ৰ অংককেইটা আজি কৰিম। 1 নম্বৰত দি আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাযথতা প্ৰতিপন্ন কৰা। 1 নম্বৰটো দি আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। এইটো সত্য নে অসত্য? এইটো সত্য হয়, কাৰণ বাস্তৱ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। 2 নম্বৰ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো সত্য নে অসত্য? এইটো অসত্য, কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। 3 নম্বৰটো আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো অসত্য হ'ব, কাৰণ উদাহৰণস্বৰূপে 2 বাস্তৱ কিন্তু অপৰিমেয় নহয়। 1 নম্বৰটো দি আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। 1 নম্বৰটো সত্য হ'ব, কাৰণ বাস্তৱ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। বাস্তৱ সংখ্যাৰ ডেফিনিশ্যনটোৱে হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত সংখ্যাবোৰক বাস্তৱ সংখ্যা বুলি কোৱা হয়। বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাবোৰো থাকে, অপৰিমেয় সংখ্যাবোৰো থাকে। গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা হ'ব। 2 নম্বৰটো কি কৈছে? সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে ৰুট m আৰ্হিৰ য'ত m এটা স্বাভাৱিক সংখ্যা। এইটো অসত্য হ'ব, কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। ইয়াত চাওক, ঋণাত্মক সংখ্যা স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। √(-4) ইয়াত মানে চাওক, ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। স্বাভাৱিক সংখ্যাবোৰ স্বাভাৱিকতে কোনবিলাক 1ৰ পৰা আৰম্ভ হয়? ধনাত্মক সংখ্যাবোৰ। গতিকে ধনাত্মক সংখ্যাবোৰহে স্বাভাৱিক সংখ্যা, কিন্তু ঋণাত্মক সংখ্যাবোৰ স্বাভাৱিক সংখ্যা নহয়। গতিকে এইটো অসত্য হ'ব। 3 নম্বৰটো দিয়া আছে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো অসত্য, কাৰণ উদাহৰণ 2 এটা বাস্তৱ সংখ্যা হ'ব, কিন্তু এইটো 2 অপৰিমেয় সংখ্যা নহয়। 2 নম্বৰটো দি আছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয়, তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। এনচাৰ: সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়, কাৰণ ইয়াৰ এটা উদাহৰণ দিম আমি। √(4) বৰ্গমূল কিমান হ'ব? 2 হ'ব। গতিকে এইটো এটা কি পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। √(9) বৰ্গমূল কিমান হ'ব? 3। √(16) বৰ্গমূল 4। এইবিলাক কি হ'ব? পৰিমেয় সংখ্যা হ'ব। √(3) এনেকুৱা হ'লে অপৰিমেয় হ'ব। গতিকে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। উদাহৰণস্বৰূপে এইবিলাক। ঠিক আছে। 3 নম্বৰ দিয়া আছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। 3 নম্বৰটোৰ কাৰণে প্ৰথমে আমি এখন সংখ্যা ৰেখা অংকন কৰি ল'ম। সংখ্যা ৰেখাৰ মিডিল পইণ্ট যিটো 0 আছে, আৰু সোঁফালে 1 2 3 4 5 ইত্যাদি সংখ্যাবোৰ থাকে, স্বাভাৱিক সংখ্যাবোৰ, তাত ধনাত্মক সংখ্যাবোৰ, আৰু বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে। √5 উলিয়াব দিছে। গতিকে ইয়াত আমি
1 2 ঘৰ ল'ম 2 একক আৰু এইফালে ল'ম আমি 1 একক 1 ঘৰ ল'ম লম্ব আৰু এইটো আমি ইয়াক আমি A বুলি ধৰি ল'ম এবা B বুলি ধৰি ল'ম এইটো A বুলি ধৰি ল'ম আমি OA সংযোগ কৰি দিম এইখিনিৰ দূৰত্ব হৈছে 2 একক এইখিনিৰ দূৰত্ব হৈছে 1 একক ইয়াত কোনো আমি সেন্টিমিটাৰ বা মিটাৰ নিদিম কাৰণ ইয়াত একক বুলি ধৰি ল'ম আমি এতিয়া 0 কেন্দ্ৰ কৰি শূন্য কেন্দ্ৰ কৰি OA এর সমান ব্যাসাৰ্ধলৈ সংখ্যা ৰেখাত আমি এখন বৃত্তচাপ অঙ্কন কৰিম বৃত্তচাপ অঙ্কন কৰিলো এইখন ঠাইত কাটিছে সংখ্যা ৰেখাত এটা আমি P বিন্দু বুলি ধৰি ল'ম ঠিক আছে এতিয়া আমি এইখিনি চাই লিখিব পাৰিম ধৰা হল OB O আৰু B এইটো B হয় OB equal to 2 একক আৰু B বিন্দুত BA এডাল লম্ব অঁকা হল B বিন্দুত এই B বিন্দু হয় B বিন্দুত BA লম্ব BA এটো লম্ব অঁকা হল যাতে BA equal to কিমান 1 একক ধৰা হৈছে 1 একক এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাম এইটো আমাক 2 একক দিয়া আছে আৰু এইটো 1 একক দিয়া আছে অৰ্থাৎ AO পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে আমি কৰ্ণ স্কয়াৰ OA কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ কিমান আছিল AB প্লাস ভূমি স্কয়াৰ OB implies OA স্কয়াৰ তো এইফালে উঠাই দিলে এইফালে কি হ'ব ৰুট ওভাৰ হৈ যাব AB স্কয়াৰ প্লাস OB স্কয়াৰ implies OA ৰুট ওভাৰ AB ৰ মান কিমান দিয়া আছে 1 স্কয়াৰ প্লাস OB কিমান দিয়া আছে 2 একক গতিকে আমি ইয়াত 2 বহাই দিম স্কয়াৰ আছে স্কয়াৰ বুজি পাই আছে নিশ্চয় OA equal to 1 ক স্কয়াৰ কৰিলে 1 প্লাস 2 ক স্কয়াৰ কৰিলে 4 হ'ব OA equal to 1 plus 4 কিমান হ'ব 5 হ'ব ঠিক আছে গতিকে এইটো আমি
√5 পাই গ'লো। এতিয়া আমি লিখিম O বিন্দুক কেন্দ্ৰ কৰি O1 ব্যাসাৰ্ধলৈ O বিন্দুক কেন্দ্ৰ কৰি O1 ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অংকন কৰিম। যেটো আমি বৃত্তচাপ অংকন কৰিছো সেইখিনি লিখিম আমি। এতিয়া O বিন্দুক কেন্দ্ৰ কৰি O1 ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্তচাপ অংকন কৰা হল। সেই পিঠিত লিখিম বৃত্তচাপ অংকন কৰা হল। এই বৃত্তচাপে সংখ্যাৰেখাৰ কি বিন্দুত কাটিছে? P বিন্দুত কাটিছে বা ছেদ কৰিছে। আৰু এই P বিন্দুটোৱেই সংখ্যাৰেখাত √5 অৱস্থান নিৰ্দেশ কৰে। বুজি পাইছে নিশ্চয়, ইয়াত নবুজাৰ কোনো কাৰণ নাই। গতিকে তোমালোকে এনেদৰে কৰি দিবা আৰু এইখিনি লিখি দিব লাগিব, নহ'লে নম্বৰটো নিদিব কেনেকৈ কৰিলা। আজি ইমানেই থাকিল। নেক্সট ক্লাছত আমি অনুশীলনী 1.3 আলোচনা কৰিম। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা।